তো হেল্ল' ফ্ৰেণ্ডছ, আজি লৈ আহিলোঁ মাছৰ কাৰী, মচন্দৰী বিলাহী দি পেলাই ভজা আৰু বনালোঁ পকৰী, দাইল, বটি আলু ভাজি আৰু ভাত আৰু দুটা জলকীয়া। তো এইটোৱে আজি মোৰ ভিডিঅ'। আহক এতিয়া মই খোৱা আৰম্ভ কৰোঁ। স্পেচিয়েলকৈ বনাই ল'লোঁ পূৰা। এই মাছ থাকিলেও আজি মোৰ বিশেষ আকৰ্ষণ হৈছে এই মচন্দৰী আৰু বিলাহী ভজা। বৰ ভাল লাগে, আপোনালোকে এদিন খাই চাবচোন। মোৰ জেঠিটোৱে ফট কৰি দিছে, দেখিছেনে বাৰু? বিশ্বাস নকৰোঁ বাৰু। আপোনালোকে খাই নে জনাবচোন। মচন্দৰী বিলাহী এটা দি ধুনীয়াকৈ ভাজিব, জলকীয়া অকণ দি দিব, আদা নহৰু অকণ দি দিব, একদম একাহী ভাত খাই দিব পাৰিব। এইকণ খানি খানিয়ে বহুত ভাত খাব পাৰি। মচন্দৰী ভজা বিৰাট টেষ্টি হৈছে। এনেকুৱা কিছুমান চব্জি হ'লে মাছ মাংস খাবলৈ মন নাযায়, মানে হাতটো নাযায়। টেষ্টি টেষ্টি। মগু দাইল বিৰাট টেষ্টি হৈছে খাবলৈ। কি ক'ম, বনাই লৈছোঁ টেষ্টিকৈ। মাছৰ কাৰী একে জ্বলা দি দিছোঁ যে, বৈদ্য জ্বলা পাইছোঁ।
থাকে যে